এইকেইদিন মানে পুৰা এডোখৰ মাটি চেৰি কৰি আছে, কোৰ চোৰ মাৰি চাফা কৰি আছে। ইয়াত আমাৰ কঠীয়া পাৰিব, তাকে এতিয়া কোৰ মাৰি এইফালে সেয়া খুব ধুনীয়াকৈ লাই শাক অলপমান ওলাই আছে। এইফালে আমাৰ এনেকৈ আৰু গৰু চৰু নাই আৰু নিজেই তেনেকৈ আৰু কোৰ চোৰ মাৰি আৰু এয়া তাকে কঠীয়া পৰাত কি মাৰিব ন? কঠীয়া পৰাত দিনাখন কি খুৱাব? হাঁহ আৰু কি চেৰাই দিয়া ভাত নেকি? হেল্ল', কি খবৰ? সকলোৱে ভালে আছেনে বাৰু? মই বহুত দিনৰ মূৰত আজি আকৌ মানে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। বহুত দিন মানে ভিডিঅ' তেনেকৈ বনোৱা হোৱা নাই। আজি ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, তাৰ কাৰণে বনাব লৈছোঁ। মানে আগত বনোৱা নাই আৰু তেনেকৈ আজি বনাই চাম বুলি ভাবিছোঁ। অনলাইনত সেই বস্তু দুটামান অৰ্ডাৰ দিলোঁ, আজি আহি পালেহি। তাৰমানে আৰু বস্তুকেইটা আহি পালে যেতিয়া ৰখি থাকিবলৈ তাৰমানে মন যোৱা নাই, মানে ভাবিছোঁ একদম পটাপট বনাওঁ, কেতিয়াকৈ মানে বনাওঁ লাগি আছে মানে বস্তুটো। তাৰপিছত ভাবিলোঁ আপোনালোকক দেখুৱাওঁ মানে। আৰু মই অৰ্ডাৰ কৰিছিলোঁ এইটো হ'ল চব বেষ্ট, আৰু গম পাইছে আৰু থাম্বনেইল চাই পেলাই কি বনাইছোঁ। আৰু এইটো আহিলে চাবোন থ'বৰ কাৰণে, মানে ইয়াত বনাবৰ কাৰণে। আৰু চাই দিব। আৰু মই এতিয়া সেই এল'ভেৰা ছিঙি আনোগৈ, ঘৰতে এল'ভেৰা গছো আছে। ভাবিছোঁ মই এল'ভেৰা দি মানে চাবোন বনাওঁ বুলি ভাবিছোঁ। আৰু চাই থাককচোন বাৰু। আৰু এইফালে আমাৰ মুনুৱে টিভি চাই আছে স্কুলৰ পৰা আহি মেলি। আৰু আজি মানে স্কুল সোনকালে ছুটি দিলে, 7:30 পৰা আৰু 11:50 ছুটি দিলে আজি। যিমানহে গৰম পৰিছে নহয়, মানে সেইটো কাৰণে এতিয়া মানে সোনকালে স্কুল ছুটি দিছে। আৰু নিকি শুই আছে, নিকি ভাগৰ লাগিলে আহি গৰমত। এতিয়া মই এল'ভেৰা ছিঙি আনোগৈ। ইমান ৰ'দ দিছে বাপৰে। আৰু এইফালে চাওকচোন, মই এল'ভেৰা একদম ৰঙা পৰি কিবা হৈ গৈছে, যিমানহে ৰ'দ দিছে নহয়। আৰু ইয়াৰে মই ডাল দুটামান কাটি লওঁ। এল'ভেৰা এইটো ছিঙি ল'লোঁ, কাটি ল'লোঁ। আৰু চাওকচোন একদম চকু মেলিব নোৱাৰাকৈ ৰ'দ দিছে, এনেকুৱা ৰ'দ দিছে নহয়। আৰু এতিয়া মই এল'ভেৰাখিনি ভালকৈ ধুই ল'ব লাগিব। ধুই মেলি বাকলিটো গুচাই পেলাই মিক্সিত দি ল'ব লাগিব। মিক্সিত দি মানে ইয়াৰ ৰসটো উলিয়াব লাগিব। গুচাই আছোঁ, এয়া এটা গুচাইছোঁ আৰু আনখিনি হ'ল গুচাই মেলি। আৰু এতিয়া মই মিক্সিত দি লওঁ। আৰু এইখিনি হৈ গ'ল, এইখিনি চব খুব ধুনীয়াকৈ এইখিনি পিচ খাই গ'ল। অকণ চাকনি দি পেলাই মই এইখিনি এনেকৈ চেকি ল'ম। মই এই চেপ বস্তুডোখৰ লৈ ল'লোঁ। তাৰপৰা আৰু মই ইমানডোখৰমান দিম আৰু কিমান পিচ হয়, 4 পিচমান জোখৰ বনাইছোঁ। এনেকৈ সৰু সৰু টুকুৰা কৰি ল'লে মানে পটককৈ গলিবলৈ ভাল হ'ব, আৰু নহ'লে মানে গলিবলৈ বহুত টাইম লাগিব টুকুৰা কৰি ল'লে বোলে। আৰু এনেকৈ কেৰাহী এখন ধুনীয়াকৈ পানীখিনি গৰম কৰি ল'ব লাগে। আৰু পানীখিনি গৰম কৰাৰ আগতে এনেকৈ কেৰাহী এখনত চব বেছিখিনি দি লৈ আৰু এনেকৈ অলপ অলপ লৰাই থাকিব লাগিব। সেইখিনি ভালকৈ গলি যোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। চাবোনখিনি অলপমান গলিছেগৈ আৰু চব বেছখিনি। আৰু এনেকৈ অকণমান লৰাই আছোঁ। এইফালে পূৰা পানী উতলি আছে। আৰু এয়া দেখিছে মই খুব ধুনীয়াকৈ এইখিনি গলি গ'ল চব বেছখিনি। আৰু ইয়াতে মই এতিয়া এল'ভেৰা এইখিনি দি দিম, এল'ভেৰাখিনি। আৰু এইখিনি ভালকৈ লৰাই দিম। আৰু মোৰ এইখিনি হৈ গ'ল, গেছ অফ কৰি দিলোঁ। এতিয়া মই এইখিনি নমাই পেলাই এইখনত দি দিম কেইটা হয়। আৰু ইয়াত 6টা আছে। 6ডোখৰ চাবোন বনাব পৰা মানে সুবিধা আছে ইয়াত। মই এতিয়া চাওঁ কেইডোখৰ হয়। আৰু এইফালে মই ভাবিছোঁ হালধি দি পেলাই এডোখৰ বনাই চাওঁ। আৰু ঘৰৰ কেঁচা হালধি আছিলে, তাৰে এটুকুৰা আনি পেলাই পিচি পেলাই ৰসটো উলিয়াই এডোখৰ বনাই চাইছোঁ।
আৰু সেই আজাৰখিনি দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে নহয় চব ইমান ধুনীয়া লাগিছে এইফালে গ্ৰীণ আৰু এইফালে ইমান ধুনীয়া ফুলি আছে নহয় আৰু এইফালে এজোপা আছে এইফালে অকণ আৰ হৈ আছে আৰু এইফালে সেই কেইবাজোপা ফুলি আছে এইফালে সৰু সৰুকৈ তাৰপিছত আৰু সেই চাবোন দেখিলে নহয় চাবোনকেইডোখৰ মানে আধা ঘণ্টামান থৈ দিলে বুলি ক'লে একদম টান হৈ যায় আৰু কেনেকুৱা লাগিলে ক'ব চাবোনকেইডোখৰ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগিলে